এইয়া এইফালে দেখিছেনে আজি কিহৰ যোগাৰ কৰিছোঁ? আজি দুমাহী, সেয়েহে 100 এবিধ শাক খোৱাৰ পৰম্পৰা আছে নহয়নে? সেয়েহে আমি 100 এবিধ শাক যোগাৰ কৰাত লাগিলোঁ। যেনে তেনে ইটো সিটো গোটাই ভাত খাব পৰা প্ৰত্যেকটো বস্তু গোটাই এটা শাক ইয়াত তৈয়াৰ কৰিছোঁ দেই। যিহেতু আজিৰ দিনটোত যি খালেও আপোনাৰ বি নহয় বুলি আমাৰ লোকবিশ্বাস আছে, সেয়েহে আজি আমাৰ হৈ গ'ল 100টা শাকৰ ৰেডি। এইবাৰ এইফালে জুইত বনাব লৈছোঁ দেই। জুইৰ সোৱাদ যিহেতু ভাল, তেল গৰম কৰি এইফালে লাগতিয়াল বস্তুকেইটা যোগাৰ কৰি ল'লোঁ। পিঁয়াজ, ৰচুন, বিলাহী, আদা, জলকীয়া। এইফালে গৰম তেলত পাঁচফোৰণ কেইটামান দি দিলোঁ। তাৰপিছত পিঁয়াজখিনি দি দিলোঁ। অলপটোৱে বেছি মই ৰচুন আদা অলপো দি দিলোঁ। এইফালে এবাৰ জলকীয়া অলপ দি দিছোঁ। জলকীয়া দিলেহে অকণমান ভাল লাগে। একেবাৰে জ্বলা বহুত বেছি জ্বলাও নহয় বাৰু। এইবাৰ বিলাহীখিনি দি ধুনীয়াকৈ মিক্স কৰি ভাজিব দিলোঁ। তেলতে অকণমান হালধি, নিমখ আৰু যিকেইটা মছলা যোনে যেনেকৈ ভাল পায় দি দিব পাৰে। মই দি দিছোঁ অলপ ৰেড চিলি, অলপ জিৰা, আৰু এইবাৰ এইফালে দি দিছোঁ তেলৰ মছলাখিনি। শাকখিনি দি ধুনীয়াকৈ পূৰা মিক্স কৰিছোঁ। এয়া দেখিছে চাগে ন? বহুত শাক। কি হয়, এনেকুৱা শাক বোলে ভগাই খাব লাগে চুবুৰীত, সেয়েহে একেলগে বনোৱা হৈছে। আৰু